ল'ম এইটো চক একদম কাটিছো মানে একদম পিছো ওলাইছে কি ধুনীয়া লাগিছে ইমান মৰম লাগিছে চক হেল্ল' এভৰিৱান আজি লৈ আহিছোঁ এটা ফুড ব্লগ আৰু আজি ফুড ব্লগটো হ'ব আমাৰ যোৰহাটৰ মাছ মজিয়াতে থকা গুড বাই এখন মাল্টি কুজিন ৰেষ্টুৰেণ্ট এইখন হৈ গ'ল গুড বাই এইখন আছে সেইফালে আছে বৰুৱা চাৰিআলি আৰু বৰুৱা চাৰিআলিৰ পৰা আহিলে এনেকৈ আহি থাকিলে আপোনালোকে দেখিব সকলোৱে চিনি পায়ে চাগে ন সকলোৱে চিনি পায় মনীষা বেকাৰী আৰু মনীষা বেকাৰী ওপৰতে ঠিক ওপৰতে আছে গুড বাই এখন মাল্টি কুজিন ৰেষ্টুৰেণ্ট এতিয়া যাম আমি এই ৰেষ্টুৰেণ্টখনৰ ভিতৰত এই ৰেষ্টুৰেণ্টখন এইফালেদি সোমাই গৈ তাৰপৰা চাওক এইখন ৰেষ্টুৰেণ্টখন আছে ফাৰ্ষ্ট ফ্ল'ৰত আৰু এইফালৰ পৰা আৰু যদি ভালকৈ আপোনাৰ লোকেশ্যনটো ক'ব লাগে এইফালে চাওক সেইফালে আছে বৰুৱা চাৰিআলিৰ পৰা আহি আপোনালোকে ইয়াৰ তলত মই দেখুৱাইছিলোঁ যে ইয়াৰ তলত আছে মনীষা বেকাৰী আৰু মনীষা বেকাৰী ওপৰতে আছে আজি আমাৰ লোকেশ্যন আমাৰ ডেষ্টিনেশ্যন গুড বাই তো এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগত দি লওঁ মোৰ ইণ্ট্ৰ'টো তো নমস্কাৰ মই মনীষাই মোৰ চেনেল ৱেক আপ মনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিও লৈ আহিছোঁ এটা ফুড ব্লগ তেনেহ'লে ব'লক এতিয়া যাওঁ এই ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ এয়াটো হ'ল ৰেষ্টুৰেণ্টখনৰ ভিতৰটো আৰু এটা বস্তু আছে এই পাৰ্টটো চাওক এয়া হৈ গ'ল এটা মৰম লগা প্ৰাইভেট কেবিন যদি আপোনালোকে বিচাৰে ইয়াতো বহি ইয়াৰ খাদ্যৰ জুতি ল'ব পাৰিব সদায় নিচিনাকৈ আহি গ'ল মোৰ খানা আৰু এতিয়া কৰিম হামলা লেকে প্ৰভু কা নাম তো এতিয়া মই এটাকৈ আইটেম সকলোখিনি খাম তো ইমানবোৰ আইটেম আৰু আইটেম এইটো লাষ্ট নেকি হয় এইটো লাষ্ট হয় এইটো আপোনাৰ মোৱা পাতত দিয়া মোৱা মাছ পাতত দিয়া হয় মোৱা মাছ পাতত দিয়া তো দাদা মোৰ চেনেল ৱেক আপ মনলৈ আপোনাক স্বাগতম জনাইলোঁ থেংক ইউ সো মাচ আৰু আপোনাৰ নামটো ক'ব মানস ভূঞা মোৰ নাম তো এতিয়া আপুনি মানস দাই মোক ক'ব যে ইয়াত কি আইটেম আছে এটাকে কৈ যাওক আপুনি এইটো হ'ল আমাৰ ইণ্ডিয়ান কম্বো যেটো আমাৰ ইণ্ডিয়ান কম্বো বুলি কয় ইয়াত আপোনাৰ ভেজ পোলাও আছে ভেজ বিৰিয়ানী এইটো আপোনাৰ মটন ৰোগন জুচ এইটো আপোনাৰ চিকেন কোলহাপুৰি মুম্বাই ষ্টাইলত মানে যেটো কয় চিকেন কোলহাপুৰি এইটো গ্ৰীণ চালাড উইথ মিল্ক থাকে তাৰপিছত এইটো হ'ল আমাৰ পাহাৰী চিকেন যেটো আমাৰ স্পেচিয়েল বুলি ক'ব পাৰি ইয়াৰ ইণ্ডিয়ান প্ৰিপাৰেশ্যনৰ পৰা হয় ইয়াত এটা ফ্লেভাৰ থাকিব বেম্বু শ্বুটৰ এটা ফ্লেভাৰ থাকিব চ' ইয়াৰ নামটো পৰিলে পাহাৰী চিকেন আৰু এইটো আমাৰ ষ্টাৰ্টাৰ হয় তন্দুৰৰ পৰা ওলাই এইটো স্ম'ক চিকেন স্ম'কি এটা ফ্লেভাৰ পাব আপুনি চিকেনত এইটো হয় স্ম'ক চিকেন আমাৰ আফগানী চিকেন এইটো আমাৰ ইণ্ডিয়ান ষ্টাৰ্টাৰ হয় যিটো আমাৰ তন্দুৰৰ পৰা প্ৰিপাৰেশ্যন হয় তাৰপিছত বাটাৰ নান আছে আমাৰ পনীৰ পচন্দা বুলি কয় এইটো লগত বনোৱা হৈছে আচলতে এইটো মই চুইট ডিছ বুলি ভাবি আছিলোঁ এইটো আপোনাৰ পনীৰটো হয় ইয়াৰ প্ৰিপাৰেশ্যনটো হয় হোৱাইট গ্ৰেভি দি বা বনোৱা যায় আৰু এইটো আপোনাৰ অলপ চুইটনেছ ফ্লেভাৰ এটা পাব আপুনি আৰু আছামিজ থালি য'ত আপোনাৰ ধৰি লৈ আলু পিটিকা বা বেঙেনা ফ্ৰাই আলু ভাজি দালি দেন মিক্স ভেজ এটা থাকিব মাটি দালি থাকিব চুইট থাকিব এইকেইটা হ'ল আমাৰ মকটেল স্পেচিয়েল হয় আমাৰ ইয়াৰ গুড বাইট স্পেচিয়েল মকটেল হয় এইটো হ'ল অফ স্কুল গোৱাবা জুচ বেছৰ হয় আৰু এইটো হৈ গ'ল আপোনাৰ লিচি 12 ইয়াত আপোনাৰ লিচি ফ্লেভাৰ এটা পাব আপুনি এইটো এটা মকটেল স্পেচিয়েল আমাৰ হে গাইজ খানা দেখি মই হাত ধুবলৈ পাহৰি গৈছোঁ গম পাই নে এতিয়া আকৌ গৈ হাতখন ধুওঁ যেতিয়া খাবলৈ চোন হাতেই ধোৱা নাই আজি মানে হাত ধোৱা জৰুৰীহে এতিয়া কিহৰ পৰা ট্ৰাই কৰিম সদায় কনফিউজ হৈ যাওঁ মই মানে খানা দেখিলে ক'বই নোৱাৰা হৈ যাওঁ ৰুকো জৰা সবৰ কৰো এতিয়া ট্ৰাই কৰিম দেই এইটো ট্ৰাই কৰিম প্ৰথমতে আমি ইয়াৰ স্পেচিয়েল থালি আছামিজ থালি ইয়াৰ পৰাই আৰম্ভণিটো কৰোঁ বুলি ভাবিছোঁ এই যেটো স্পেচিয়েল থালি বুলি কৈছোঁ আছামিজ থালি এইটো হৈ গ'ল আপোনালোকৰ 90 ৰুপিজ অনলি 90 ৰুপিজত কিমানকেইটা আইটেম চাওক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা লগত পাপৰ ভাত 7টা আইটেমৰ সৈতে এখন আছামিজ থালি কিহে ট্ৰাই কৰোঁ সদায় কনফিউজ হৈ যাওঁ আলু পিটিকাৰ তোৰে মৰম পিটিকি ঐ পিটিকি
ভাজি লওঁ বেঙেনা ফ্ৰাইটো এনেকৈ সানিয়ে লৈছোঁ আৰু দেই মোৰ খোৱা ষ্টাইলটো অকণমান বেলেগ কোনো নেহাঁহিব নৰ্মেল ডাল মাটিমাহ এইটো হৈ গ'ল মাটিমাহ মই যে খাই আছোঁ আৰু আপোনালোকে কোৱা যে নাই টেষ্টৰ কথা মানে মই কি ক'ম আৰু খাই মেলি মোৰ টেষ্টৰ কথা বেছিকৈ কোৱা বুলি নাভাবিব সঁচাকৈ কৈছোঁ আহিলেহে গম পাব আচলতে সঁচাকৈ ভেজ থালিখন ইমান টেষ্ট লাগিছে এতিয়া খাম ইয়াত এইটো হৈ গ'ল চেৱৈ ইয়াৰ পৰা অকণমান লৈছোঁ পনীৰ লগত পনীৰৰ পিচকেইটা চাওক ইয়াৰ লগত ল'ম এইটো মটৰ ৰোগন বুলি কৈছিলে মটৰ ৰোগন জুচ মই হাতে খাইছোঁ হাতে খোৱাৰ আমেজটো এটা বেলেগ থাকে আচলতে তো এইটো হৈ গ'ল চিকেন কোলাপুৰি এইটো মুম্বাই ষ্টাইলত বনোৱা বুলি কৈছে তো ইয়াকো ট্ৰাই কৰিম এতিয়া ধুনীয়াকৈ ইয়াৰ বাটাৰৰ টেষ্ট চুইট এটা টেষ্ট খুব ভাল লাগিছে দাদা নেমু এপিচ দিবচোন নহ'লে মানে হজম কৰিবলৈ আজি দিগদাৰ হৈ যাব মোৰ সেইকাৰণে দাদাক নেমু এপিচ খুজিছোঁ এতিয়া লৈছোঁ এইটো এটা পোলাও এইটো হৈ গ'ল পাহাৰী চিকেন এই পাহাৰী চিকেনটো লৈছোঁ ইমান ধুনীয়াকৈ গাৰ্নিছ কৰি দিছে চব এইটো হৈ গ'ল পাহাৰী চিকেন আৰু এইটো যেতিয়া আনি ইয়াত থৈছে তেতিয়াই মই মানে আমাৰ যিটো বাঁহৰ গাছ তাৰ একদম স্মেল পাই গৈছোঁ কাৰণ ইয়াত দিয়া হৈছে এইটো খুব ভাল লাগিছে মানে বাঁহৰ গাজৰ টেষ্টটো আপোনালোকে পাব মানে ধুনীয়াকৈ পাব ক্ৰিমি বস্তুটো আপোনালোকে অনুমান কৰি পাইছে নহয় একদম ক্ৰীম দেখিছে ন একদম ক্ৰিমি টেক্সাৰ মানে আহিলে আপোনালোকে পাহাৰী চিকেনটো ট্ৰাই কৰিবই দেই এইখন ডিছত নৰ্মেল মিল্ক এগিলাছ আছিলে কিন্তু মিল্ক মই একদম বেয়া পাওঁ খাই সেইটো কাৰণে মিল্কটো মই নাখাওঁ তো মিল্কটো এৰিলোঁ এতিয়া খাম নান আৰু এটা কথা চাওকচোন এইটো আছিলে ষ্টাৰ্টাৰ কিন্তু আইটেমবোৰ দেখি ইমানে কনফিউজ হৈ গ'লোঁ মানে আছামিজ থালিটোৰে ষ্টাৰ্ট কৰি দিলোঁ कौन है ये लोग कहाँ से आते हैं এতিয়া খাম নান তো যিহেতু মই এই এইটো হৈ গ'ল সেই যে কোলাপুৰি চিকেন খাইছিলোঁ মুম্বাইৰ খানা খাই মানে যোৰহাটতে উগাৰ মাৰি দিছোঁ দেই এইটো আজি খানাই বেলেগ হৈছে মানে তো এতিয়া লৈছোঁ নান আৰু মই কৈছোঁৱে ষ্টাৰ্টাৰটো মই খাবলৈকে পাহৰি গ'লোঁ আচলতে ইমানবোৰ আইটেম দেখিলে কনফিউজনো হৈ যায় আৰু চাওকচোন কি যে মৰম লাগিছে কালাৰ কম্বিনেশ্যন আৰু ইমান ধুনীয়াকৈ গাৰ্নিচিং কৰিছে খুব ভাল লাগিছে যিহেতু পেটত একদমেই জেগা নাই তথাপিও খাইছোঁ সঁচা কথা কৈছোঁ দেই একদম পেটত জেগা নাইকিয়া হৈ গৈছে মোৰ কিহৰ লগত কি খাব লাগে নাজানো আৰু একেলগে আইটেম যিটো মানে এনেকৈ কয় নহয় একৰ পৰা 10লৈকে কণ্টিনিউ কৰিব লাগেতো কথাটো হৈছে তেনেকুৱা কিন্তু মই মানে উলাট পালাট কৰি খাই দিছোঁ মুঠতে দেখিছোঁ ভাল লাগিছে খাই দিছোঁ আৰু এতিয়া কেনেকৈ খাইছোঁ ভালকৈ খাইছোঁ নে বেয়াকৈ খাইছোঁ নে শুদ্ধকৈ খাইছোঁ নে ভুলকৈ খাইছোঁ সেইখিনি আপোনালোকে নিজে শুধাই ল'ব তো এতিয়া নানৰ লগত খাম আমি আফগানী চিকেন এইটো আফগানী চিকেন মোৰ একদম খুব প্ৰিয় দেই মই খুব ভাল পাওঁ মই ঘৰতো কেতিয়াবা বনাওঁ খাওঁ কিন্তু কি ক'ম আৰু আজিকালি নবনাই পাহৰিয়ে গৈছোঁ তো
তো দাদাই কৈ থৈ গৈছে যে পনীৰটো টেষ্ট কৰিব কাৰণ গম পাইছে মই যিটো ধৰণে খাইছোঁ ইয়াত খানাও থাকি যাব পাৰে সেইটো কাৰণে কৈ থৈ গৈছে তো নানৰ লগত আমি ইয়াৰ এইটো যিটো মই কৈছিলোঁ আপোনালোকক অথনি যে দেখিবলৈ একদম ধুনীয়া লাগিছে মানে এইটো মানে পনীৰ বুলি হয়তো মোৰে নহয় চবৰে কনফিউজন হ'ব এইটো চুইট ডিছ নে পনীৰ তো ইমান ধুনীয়া গাৰ্নিচিং কৰিছে তো নানৰ লগত এই পনীৰটো টেষ্ট কৰিম এইটো পনীৰটো ল'ম এইটো চাওক একদম কাটিছোঁ মানে একদম পিছো ওলাইছে কি ধুনীয়া লাগিছে ইমান মৰম লাগিছে চাওক কাৰ খাবলৈ মন গৈছে কাৰ খাবলৈ মন গৈছে একদম সঁচাকৈ কৈছোঁ দেই খামে নে থ'ম খামে নে সজাম তেনেকুৱা লাগি গৈছে মানে খুব ভাল লাগিছে আৰু কি ক'ম আৰু এতিয়া এই পনীৰটো টেষ্ট কৰিম নানৰ লগত দাদাই যে কৈ থৈ গৈছিলে বুলি কৈছিলোঁ যে অথনি মানে পনীৰটো মানে এটা বস্তু দেখিছোঁ মই এইটো মানে পনীৰটো চাওক এয়া ট্ৰাইংগল শ্বেপত এনেকৈ কাটি কেনেকৈ বনাইছে তেওঁলোকে জানিব খাম এতিয়া এইটো চাওক খাইছোঁ দেই সেইটো কিন্তু আহিলে ট্ৰাই কৰিব দেই মোৰ চেনেল যোনে চাই মানে আহে ইয়ালে ট্ৰাই কৰিব মানে খিচমিচৰ সোৱাদ পনীৰৰ সোৱাদ ইয়াৰ গ্ৰেভিটো যিটো অকণমান মিঠা মিঠা মানে আমি চুইট ডিছত যিটো টেষ্ট পাওঁ মানে সেম টেষ্টে লাগিছে মানে অকণমান মলাই চমচমৰ যিটো মানে গ্ৰেভিটো মানে কি কয় মই নাজানো দেই মুঠতে বুজি পাব আপোনালোকে তাৰ টেষ্ট লগত পনীৰ তাৰ লগত খিচমিচ মানে কি ক'ম আৰু এটা মানে ধুনীয়া কম্বিনেশ্যন মানে লোভনীয় কম্বিনেশ্যন আৰু এটা কথা চাওকচোন ইমানেই পাগল মই ইয়াত মাছটো যে কৈছিলে মোৱা মাছ পাতত দিয়াটো পাহৰি গৈছোঁ মানে নানৰ লগত এতিয়া মই মোৱা মাছটো খাম খুলিছোঁ মোৱা মাছ পাতত দিয়া এইটো মোৱা মাছ ভাল লাগিছে চব খাই দিলোঁ আৰু চাওকচোন মই বেছি খাবই নোৱাৰিলোঁ ইমানখিনি থাকি গ'ল এতিয়া কুছ খানে কে বাদ मीठा खाना तो बनता ही है और मीठा खाने से हजम होता है तो एटिया खाम मीठा তো খালোঁ বলো একদম ধুনীয়াছে খালোঁ এতিয়া কৈছোঁ আপোনালোকক কাৰণ খাই থাকোঁতেতো মোক গম পাইছে মানে হাত চাত ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ দেই যিসকলে মোৰ ভিডিঅ' চাই আছে আৰু যিসকলে ভাবি আছে যে আমি যাম আৰু খাম তেনেহ'লে মই কওঁ কোলহাপুৰী যিটো চিকেন মুম্বাইৰ যিটো স্পেচিয়েল চিকেন খুব ভাল লাগিলে তাৰপিছত এটা আছিলে আপোনাৰ তন্দুৰী চিকেন খুব ভাল লাগিলে আৰু এটা আছিলে পাহাৰী চিকেন একদম মানে পাহাৰী চিকেন মানে যিটো বেম্বো শ্বুটৰ লগত বনাইছে মানে একদম তাৰ কালাৰ তাৰ স্মেল মানে খুব বেছি ভাল লাগিছে আৰু এটা আছিলে ৰ'ব পনীৰৰ যিটো চুইট ডিছটো যে মই যে চামুচে যে কাটিছিলোঁ যে মাই গড কি ক'ম আৰু খামে নে চামে নে তেনেকুৱাই লাগিছে মানে তো যদি মই কওঁ অলম'ষ্ট মোৰ খানা খুব ভাল লাগিলে তো এতিয়া খালোঁ বলো এতিয়া হৈ গ'ল ভিডিঅ'টো সামৰা টাইম নহয় দেই কাৰণ আজি আপোনালোকে চাগে মন কৰিছে যে অনাৰ লগত নিজেও চিনাকি নাই হোৱা আৰু আপোনালোককো চিনাকি কৰাই নাই দিয়া তো এতিয়া বলক খোজকাঢ়ি খোৱাখিনি হজমো কৰোঁ আৰু লগতে অনাৰ লগতো অকণমান চিনাকি হৈ লওক তো এতিয়া আহিছোঁ দাদাৰ ওচৰত অকণমান চিনাকি হওঁ যিহেতু আজি দাদাৰ হোটেলত আহিছোঁ খালোঁ বলো মানে হোটেলত আহিছোঁ মানে কি আলহী হৈ আহিছোঁ আৰু খাবলৈ আজি আপোনাৰ হোটেলত আচলতে কি হয় গুডবাই যোৰহাটৰ মাজমজিয়াত আছে আৰু মোৰ চকুৰ পানো কেনেকৈ আঁতৰিলে মই নিজে ক'ব নোৱাৰোঁ আচলতে পাবহে লাগে যে আহিবই লাগে খাবই লাগে টেষ্ট ল'বই লাগে সেইটো কাৰণে চকুৰ আৰু ভগৱানে মিলাই দিলে মানে তো পোনপ্ৰথমে মোৰ চেনেল ৱেক আপ মনলৈ আপোনাক স্বাগতম জনালোঁ থেংক ইউ আপোনাৰ নামটো ক'ব মই দীপাংকৰ তো আজি যে খালোঁ এতিয়া কি ক'ব মানে কেনেকুৱা পালোঁ কি কথা ক'ব এতিয়া প্ৰথম কথা আপোনাক সুধিছোঁ আপুনি আচলতে সঁচাকৈ কওক কেমেৰাৰ আঁৰত থাকি কওক কেমেৰাৰ সন্মুখত থাকি অন্তৰৰ কথাটো কওক যে আপুনি ইয়াতে যিখিনি বস্তু আইটেম খাইছে তাত আপুনি টেষ্ট সঁচাকৈ পাইছে নাই মই ভিউৱাৰ্ছসকলক কৈছোঁ আপোনালোকে শুনিছে মই কি আইটেম কৈছোঁ মই কৈছোঁ মানে যদি মোৰ ৱেক আপ মই চেনেলটো চাই কোনোবা ভিউৱাৰ্ছ আহে তেওঁলোকক মই ৰেকমেণ্ড কৰিছোঁ মানে যে তন্দুৰী চিকেন মোৰ খুব ভাল লাগিলে তাৰপিছত পনীৰৰ লগত যিটো ডিজাৰ্ট আছিলে নেকি পচন্দ দিয়া হৈছিলে আপোনাক মই পাহাৰী চিকেন
তন্দুৰ চিকেন আৰু যিটো পনীৰৰ কথা ক'লে দাদাই যিটো য়েল্লো কালাৰৰ পনীৰ ডিজাৰ্টৰ নিচিনাই লাগিছে আচলতে সেইটো আৰু আছিলে কি ৰ'ব কোলাপুৰী চিকেন কোলাপুৰী যিটো মুম্বাইৰ আছিলে সেইকেইটা ভাল লাগিলে মানে কথাটো এনেকুৱা অলৰেডি ইয়াতে অ'নাৰ হিচাপে প্ৰাঞ্জল গোস্বামী আৰু আমাৰ এতিয়া মনীষা বেকাৰ্ছ ইয়াতে ইনক্লুড হৈছে গতিকে আমি আচলতে এটা পৰিয়ালত আমি কাম কৰি আছোঁ অসমৰ যিখিনি নিবনুৱা অসমীয়া নিবনুৱাখিনিক ইয়াৰ জৰিয়তে মানে আমাৰ মনীষা বেকাৰ্ছ আৰু গুড বাইটৰ যোগেদি আমাৰ এইটো এটা কোম্পানী হৈছে এই কোম্পানীটোৱে যথেষ্ট নিবনুৱাক আমি ইয়াত সংস্থাপন পাইছে এয়া কম্বো বুলি লিখা আছে ইণ্ডিয়ান ভেজ এইখিনি আইটেম আছে এটা আইটেমত পোলাও ষ্টিম ৰাইচ দাদাই আচলতে কৈ আছে মই যিটো ইণ্ডিয়ান কম্বো থালি খালোঁ তাত আৰু 4-5টামান আইটেম আছিলে কিন্তু সময়ৰ অভাৱৰ বাবে তেওঁলোকে ৰেডি কৰিব নোৱাৰিলে তো মই নেখালোঁ কি হ'ল আপোনালোকে যাব আৰু এই ইণ্ডিয়ান কম্বো থালিৰ লগতে বিভিন্ন ধৰণৰ খাদ্যৰ সোৱাদ ল'ব আপোনাৰ যোগতে আপোনাৰ চেনেলটোৰ আপোনাৰ যিসকল ভিউৱাৰ্ছ আছে আপোনাৰ দৰ্শক আছে তেওঁলোককো এই যোগেদি আমি স্বাগতম জনাইছোঁ আহক এবাৰ ট্ৰাই কৰক আপোনালোকে আশা কৰিছোঁ আপোনালোকে ইয়াত যিটো আমি মুখে কৈছোঁ আপোনালোকে আহি পেলাই অন্তত মুখৰ সোৱাদেৰে ক'ব আৰু আমাক ফিডবেক আশা কৰিছোঁ সেইটোৱে আচলতে ক'লে বা মই ক'লে বা আপুনি ক'লেই নহ'ব আচলতে তেওঁলোকে আহিব লাগিব আৰু সোৱাদটো ল'ব লাগিব তেতিয়াহে গম পাব মানে কিমানখিনি খাদ্য পোৱা যায় কাৰণ ইয়াত কোৱাই হৈছে যে মাল্টি কুজিন এখন ৰেষ্টুৰেণ্ট খুব ধুনীয়া যোৰহাটৰ মাজমজিয়াতে থকা এখন ৰেষ্টুৰেণ্ট আহিব আৰু সোৱাদ ল'ব তো দাদাক মই অশেষ ধন্যবাদ দিছোঁ আজি ইমানখিনি সময় দিলে আৰু ইমান ধুনীয়া মানে ডিছেছবোৰ আপুনি খোৱালে আৰু প্ৰেজেণ্টেশ্যন কি ক'ম খুব ধুনীয়া এতিয়া হৈ গ'ল ভিডিঅ'টোৰ পৰা সামৰণি লোৱাৰ টাইম যদি ভিডিঅ'টো চাই যদি ভাল লাগিলে কি কৰিব এবাৰ দাদাই কৈ দিয়ক যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে এবাৰ কৈ দিয়ক কি কৰিব হয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোক সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেনেহ'লে আজিলৈ বাই বাই আৰু ভিডিঅ'লৈ অতি সোনকালে আহিছোঁ আজিলৈ তেনেহ'লে বাই বাই